মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই মোৰ প্ৰিয় খেলৰ ওপৰত ৰচনা এটি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। বৰ্তমান ফুটবল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ ভিতৰত অন্যতম। পৃথিৱীত বিভিন্ন খেল আছে। সেই খেলসমূহৰ ভিতৰত মোৰ প্ৰিয় খেল হ'ল ফুটবল। ফুটবল নামটোৰ উৎপত্তি হৈছে ফুট আৰু বল শব্দ দুটাৰ পৰা আহিছে, অৰ্থাৎ ভৰিৰে খেলা বল। এই খেলত প্ৰত্যেক দলত 11 জনকৈ আৰু 3 জন অতিৰিক্ত খেলুৱৈ থাকে। এই খেলৰ আৰম্ভণি চীনত হৈছিল বুলি কোৱা হয়। আধুনিক ফুটবল খেলৰ নীতি-নিয়ম 1863 চনত ইংলেণ্ডত স্থিৰ আৰু বিধিবদ্ধ কৰা হয়। বিশেষকৈ ফিফা ৱৰ্ল্ড কাপ বুলি ক'লে সকলোৰে আনন্দৰে মন ভৰি যায়। এই জনপ্ৰিয় খেলবিধ খেলিবৰ বাবে এখন সমতল পথাৰৰ প্ৰয়োজন হয়, যাৰ দৈৰ্ঘ্য 120 গজ আৰু প্ৰস্থ 80 গজ হ'ব লাগে। খেলপথাৰৰ দুয়ো প্ৰান্তত দুটা গোল পোষ্ট থাকে। খেলিবৰ কাৰণে যিটো বল ব্যৱহাৰ কৰা হয় তাৰ পৰিধি 68-70 চেণ্টিমিটাৰ আৰু ওজন 410-450 গ্ৰাম হ'ব লাগে। খেলুৱৈ সকলোৱে সাজ-পোছাক হৈছে জাৰ্চি, হাফ পেণ্ট, চিন গাৰ্ড, মোজা আৰু বুটছ। ফুটবল খেলৰ সময় হৈছে 90 মিনিট। খেলখন পৰিচালনা কৰিবৰ বাবে এজন ৰেফাৰী থাকে। 45 মিনিটৰ পিছত দিশ পৰিৱৰ্তন কৰা হয় আৰু মাজত 15 মিনিট বিৰতি লোৱা হয়। ফুটবল খেল জনপ্ৰিয় হোৱাৰ বাবে ই এক উত্তেজক খেল। ফুটবল খেলে শাৰীৰিক ব্যায়ামৰ কাম কৰে আৰু সুস্থ কৰে। ইয়াৰ উপৰিও আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাসমূহৰ জৰিয়তে আন্তৰ্জাতিক বুজাপৰা, ভাতৃত্ববোধ, সহযোগিতা আদি দিশৰ বিকাশ হয়।